পুৰা একদম যোৱাত ঠাণ্ডা হৈছে চাওক এইফালে পুৰা একদম মজা হৈ যায় গাইছ হুইলি পুৰা লং হুইলি লাগিব দেই তুমি লং হুইলি এতিয়া আমি মানে কেৱল বিছামাৰীটো মানে পাৰ হৈ গুচি আহিলোঁ গাইছ এতিয়া আমি মানে ভোগদৈ ইয়াত অলপ টাইম ৰখি ল'লোঁ এণ্ড চ' ধুনীয়াকৈ অলপ ফটো চটো মাৰি ল'লোঁ আৰু চ' এইফালে মানে আৰু এইফালে যাওক পুৰা একদম মানে যোৱাত পুৰা ঠাণ্ডা হৈ আছে মৰ্ণিং টাইম এণ্ড পুৰা আনলিমিটেড হৈ আছে মানে চ' হে গাইছ হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল এগেইন আৰু এণ্ড গাইছ চ' আজি মানে মৰ্ণিং ৰাইডত ওলাই দিলোঁ যোৰহাট এণ্ড চ' যাম এতিয়া আপোনালোকক চ' বঢ়িয়াকৈ দেখা যাম ক'ত যাম কি কৰিম এণ্ড এইফালে চব লগৰখিনি আছে আৰু চাৰিআলিত কেইটামান আছে চ' গোটেইকেইটা লগ পাম এতিয়া গাইছ এতিয়া আমি গোটেইখিনি লগ খাই গ'লোঁ আৰু এণ্ড এতিয়া পূৰা বঢ়িয়াকৈ গৈ আছোঁ এণ্ড চ' ৰাইডটো আজি এনেই গৈ মজা লাগিছে মানে মৰ্ণিং এণ্ড চ' চকুটোকো ফুলি আছে মানে ৰাতিপুৱা শুই দি ডাইৰেক্ট আহিলোঁ এণ্ড চ' একো নাই বাট পূৰা বঢ়িয়াকৈ আহি গ'লোঁ আৰু এইফালে পিছফালে লগৰখিনি আছে এণ্ড আৰু কালিতো ষ্টাৰ্ট মৰা মানে ৰাইডাৰটো আছে বুলি ক'ব লাগিব এণ্ড চ' সি দেখুৱাব পূৰা বঢ়িয়াকৈ আপোনালোকৰ ষ্টাৰ্ট এণ্ড চ' বলক যাওঁ পূৰা বঢ়িয়াকৈ আৰু চবলক এতিয়া মানুহ নাই আৰু ৰাস্তাত গৈও ভাল হৈছে এণ্ড চবলক আৰু আগত লগ পাইছোঁ আৰু এইফালে লগৰকেইটা আছে এণ্ড হাই পিছফালে দেখিছে আৰু কালি ষ্টাৰ্ট মৰা ৰাইডাৰটো এণ্ড চ' এইকেইটা আমাৰ গাঁৱৰ ল'ৰাকেইটা পূৰা বঢ়িয়াকৈ গৈ আছোঁ আৰু চবলক গৈ থাকোঁ আগলৈ বঢ়িয়াকৈ চ' গাইছ এতিয়া আমি মানে মেলেং ৰিজাৰ্ভ পাই গ'লোহি আৰু এণ্ড চ' আপোনালোকক দেখুৱাইছোঁ মৰ্ণিং টাইমটো মানে গাড়ী চাড়ীবিলাক নাই চ' পূৰা মজা লাগি আছে এণ্ড এতিয়া টাইম আৰু এইফালে চাইকেলত মই ফ্লেগ লগাই ল'লোঁ বঢ়িয়াকৈ এণ্ড চ' এইফালে দেখুৱাইছোঁ পূৰা বঢ়িয়াকৈ আৰু আগত দেখুৱাম চ' গাইছ মানে কি হ'ল মোৰ আগত মানে ফ্লেগখন পৰি থাকি আহিছিলে এণ্ড চ' এখন এতিয়া পূৰা লৈ ল'লোঁ বঢ়িয়াকৈ লগাই আৰু এণ্ড এতিয়া মানে ভাগৰ লাগিছে চ' অলপ ষ্টিত আহিলোঁ এণ্ড চ' লগৰকেইটা মানে আগত ল'লে মোৰ ফ্লেগখন পৰি থাকি আহিলে কাৰণে বাট একো নাই চ' ধুনীয়াকৈ লগ পাই যামগৈ আৰু চব লগ পাই থাকোঁ ধুনীয়াকৈ আৰু চ' মানে ইনষ্টলমেণ্টটো আহিছে খুলি মৰাটো সেইদিনা এণ্ড চ' সি দুটামান খুলি দেখুৱাব আৰু চব লগ দেখুৱাইটো পূৰা মজা লাগে এণ্ড লেটছ গ' পূৰা মজা চ' গাইছ এতিয়া মেলেং ৰিজাৰ্ভ পাৰ হৈ পূৰা বঢ়িয়াকৈ আহি গ'লোঁ এণ্ড এতিয়া আগলৈ গৈ আছোঁ চ' মইনি পাবলৈ এতিয়া বেছি থকা নাই আৰু অলপ আছে এণ্ড চ' ধুনীয়াকৈ এতিয়া মইনি পামগৈ আৰু আপোনালোকক দেখুৱাম এণ্ড চ' আগলৈ গৈ থাকোঁ আৰু এণ্ড চ' আজি মানে ৰাতিপুৱা মৰ্ণিং মানে ৱেডাৰটো পূৰা মজা লাগিছে গৈ এণ্ড চ' পূৰা বঢ়িয়াকৈ যাম এণ্ড চ' এই আহিছিলে লগত ষ্টাৰ্ট কেইটামান দেখাবলৈ ক'লোঁ চ' এডত নেদেখালে এণ্ড একো নাই আগত মানে দুজন মাৰি দিব চ' আপোনালোকক দেখুৱাই দিম আৰু চ' মৰ্ণিং ওলাই আহিলোঁ চুলি তুলি কিবা কিবি হৈছে মানে চকুটো খুলি আছে এণ্ড চ' বাট একো নাই ঘূৰি আহোঁতে পূৰা মজা লাগিব এণ্ড চবলৈকে এতিয়া পূৰা মজাই গৈ থাকোঁ চ' গাইছ এতিয়া আমি মানে ভোগদৈ ইয়াত অলপ টাইম ৰখি ল'লোঁ এণ্ড চ' ধুনীয়াকৈ অলপ ফটো চটো মাৰি ল'লোঁ আৰু চ' এইফালে মানে ভিউটো দেখুৱাইছোঁ আপোনালোকক চব পূৰা মজা আহিছে এণ্ড চ' এতিয়া মানে অলপ বেলিটো ওলাইছে আৰু কেমেৰা কোৱালিটিটো এতিয়া অলপ ভাল হ'ব চ' আগৰ টাইমটোত মানে কি হ'ল অলপ মানে সোনকালে হৈছিলে চ' এন্ধাৰ হৈছিলে কাৰণে মানে কেমেৰাটো ইমান মানে ভাল নাছিলে এণ্ড চ' এইফালে চব পানী একদম পূৰা আহি আছে আৰু এণ্ড অকণমান আমি ইয়াত ৰখি ল'লোঁ চ' ভিউটো দেখুৱাইছোঁ আপোনালোকক চব মজা লাগিছে এণ্ড আৰু আগত গৈ আৰু চেলেঞ্জ লাই দেখাই থাকিম এণ্ড চব অলপ গৈ থাকোঁ ডাং ক অ' গাড়ী চাব চাওক হুইলি গাড়ী চাড়ী মটৰত নাই মুঠতে চলাই যাবহি তেনেহ'লে চাওক পূৰা লং হুইলি মাৰি দিলে গাড়ী নহ'লে চাওক পূৰা আল্টিমেট চ' গাইছ এতিয়া আমি মইনি পাই গ'লোহি এণ্ড চ' এতিয়া যোৰহাটত পূৰা বঢ়িয়াকৈ গৈ আছোঁ এণ্ড চ' এতিয়া আগলৈ যাম পূৰা বঢ়িয়াকৈ আৰু চ' দেখা যাম যোৰহাট এণ্ড চ' এইফালে মানে আৰ্মি চাৰ্মিবিলাক ৰাখি আছে চেকিং অলপ সৰু সুৰাকৈ আৰু এণ্ড চ' গাড়ী চাড়ী নাই পূৰা ৰাস্তা মানে মজা হৈ আছে এণ্ড চ' এতিয়া ঘূৰি আহোঁতে দেখাম পূৰা কেনেকুৱা ভিৰ হৈ যাব এণ্ড চ' এতিয়া গাড়ী চাড়ী নাই পূৰা ৰাস্তা মজা হৈ আছে এণ্ড চ' বলক গৈ আছোঁ আগলৈ আৰু এতিয়া আমি যোৰহাটৰ ৰাস্তাটোত মানে এণ্ট্ৰি মাৰি দিলোঁ আৰু পূৰা আগলৈ গৈ থাকিম বঢ়িয়াকৈ এণ্ড চ' আগত মানে দুটা থাকি আহিলে আগত আৰু চ' একো নাই চ' বঢ়িয়াকৈ যাম আৰু চ' বলক আগলৈ মানে দেখুৱাই গৈ আছোঁ বঢ়িয়াকৈ পূৰা গাইছ পূৰা মৰ্ণিংৱালৰ ৰাস্তা মানে যোৰহাট আজি পূৰা হুইলি মাৰি এন ফাটি দিছে পূৰা আৰু গাইছ চ' এনেকৈ মাজে মাজে এটা দুটা হুইলি লাগে চ' তেতিয়া ভিডিঅ'টো চাই মজা লাগে ন গাইছ আৰু চ' এইফালে বিদ্যুৎ আহিছে ৰাস্তা পূৰা আনলিমিটেড মানে কি ক'ম গাইছ আজি যিটো ৰ'দ দিছে ন পূৰা কৈছোঁ না ফাটি আছে আজি পূৰা আৰ্মি পূৰা পাই গ'লোঁ লগ এণ্ড গাড়ী এইবিলাক পূৰা আল্টিমেট আহিছে
পুৰা মজা লাগিছে এইবিলাক গাড়ী যাওক পুৰা এই বাই বাই দিলে কোনোবাই তো গাইছ আগত মানে আমি গাড়ীখন লগ পাই গ'লোঁ চব মজা লাগিল লগ পাই আৰু এতিয়া আমি মানে চিনেমা পোৱাগৈ নাই চব পামগৈ এতিয়া আৰু অলপ আছে মানে আৰু আপোনাৰ 1 কিলোমিটাৰমান আছে চিনেমা পাবলৈ আৰু চ' এতিয়া গাইছ আমি চিনেমা পামগৈ ধুনীয়াকৈ চব অলপ গৈ থাকোঁ পূৰা আৰু এতিয়া মানে কি ৰ'দটো অলপ ওলাই থাকে অলপ মানে গৰম উঠিছে চব বাদ একো নাই আহিলোঁ যেতিয়া পূৰা যাম বঢ়িয়াকৈ চব অলপ চ' গাইছ ইয়াত অকণমান ৰখি ল'লোঁ পানী খাই ল'ম বঢ়িয়াকৈ আৰু চাওক এইফালে আমাৰ চাইকেলখিনিৰ পৰা লাইন লাগি আছে আৰু চব পানী খাই লওঁ আৰু আগত লগ পাইছোঁ বঢ়িয়াকৈ চ' গাইছ এইফালে পূৰা ভিউটো যাওঁ আগত আৰু গাইছ পূৰা আগত যাম বঢ়িয়াকৈ এইফালে ৰাস্তা ভিউ চাওক পূৰা আল্টিমেট আহিছে এইফালে আগত পূৰা বঢ়িয়াকৈ গৈ আছে আৰু ৰাস্তাটো ভিউ চাওক পূৰা মজা লাগিছে গৈ আৰু চ' গাইছ এতিয়া আমি চিনেমা পাই গ'লোহি আৰু তো এতিয়া যোৰহাট মানে বেছি দূৰ নাই অলপ আছে আৰু চ' এতিয়া পামগৈ এতিয়া ফাইনেলি যোৰহাট এইফালে ৰেলচি আৰু চ' আগত মানে বেলটো বজাই আছে কিজানি ৰেল চেল আহিব নেকি চ' ইমান ভালকৈ নাজানো চ' এতিয়া পূৰা বঢ়িয়াকৈ গৈ আছোঁ চিনেমা ৰোডত আৰু এতিয়া যোৰহাট মানে বেছি দূৰ নাই অলপ আছেগৈ চ' বঢ়িয়াকৈ এতিয়া যোৰহাট পামগৈ আৰু চ' গাইছ পূৰা মজা লাগিছে মানে মৰ্ণিং ৰাইডত আৰু পিছফালেকেইটা লগকেইটা আহি আছে বঢ়িয়াকৈ আৰু চ' গাইছ এতিয়া আমি যোৰহাট পাম বেছি দূৰ নাই তো লেটছ গ' পূৰা বঢ়িয়াকৈ গৈ থাকোঁ আৰু আগলৈ যিমান যি পাওঁ চব মানে বঢ়িয়াকৈ আপোনালোকক দেখুৱাই যাম চ' এতিয়া এইফালে ৰ'দটো মানে অলপ ওলাই আছে আৰু বাট একো নাই পূৰা বঢ়িয়াকৈ জুতি আছে তো বঢ়িয়াকৈ যাম আৰু চব অলপ ৰেল আহি গ'ল পূৰা বঢ়িয়াকৈ ওচৰৰ পৰা দেখুৱাই আৰু গাইছ মানে ৰেল চকা হুইলি মেন চ' পূৰা আগত পূৰা বঢ়িয়াকৈ দেখাম তো ৰাইডটো পূৰা ধামাকা কৰিম বুলি আহিছোঁ তো এতিয়া সেইফালে ষ্টাণ্ড মাৰি মেলি পূৰা এইফালে সেইডোখৰত মানে কেমেৰা কোৱালিটি অলপ ভাল আহিছে চ' সেইকাৰণে অলপ মানে ভিডিঅ'টো বনাই দিলোঁ এডোখৰত চ' কি হ'ল মানে আমি ৰাতিপুৱা আছোঁ ঘৰৰ পৰা মানে 4টামান বজাত ওলাই আহিলোঁ আৰু তেতিয়া মানে অলপ আন্ধাৰ হৈ আছিলে ত' মানে কি হ'ল তাত আন্ধাৰ হৈ আছিলে কাৰণে মানে তো আগৰ ভিডিঅ'কেইটাত অলপ কোলা কোলা আহিলে ইমান ভাল নাহিলে মানে কি হ'ল মানে বেছি পোহৰ নাই হোৱা আছিলে চ' সেইকাৰণে আন্ধাৰ আহিলে সেইটো কোৱালিটি ইমান ভাল নাহিলে আৰু চ' এতিয়া ৰ'দটো ওলালে কাৰণে অলপ কেমেৰা কোৱালিটি এতিয়া অলপ ভাল আহিছে চ' এতিয়া পূৰা বঢ়িয়াকৈ দেখিবলৈ পাই যাব মানে ৰ'দটো ওলাই গ'ল এতিয়া পূৰা কোৱালিটি মানে হেভি উঠিব চ' এতিয়া পূৰা গৈ থাকোঁ পূৰা বঢ়িয়াকৈ গ'লোঁ এতিয়া ফাইনেলি পাই গ'লোঁ সেই যোৰহাট এতিয়া আমি প্ৰথম ট্ৰেফিকটো পাইছোঁহি আৰু চ' এতিয়া চাওক যোৰহাট পূৰা পাই গ'লেহি পূৰা বঢ়িয়াকৈ দেখাইছোঁ অলপ পূৰা ট্ৰেফিক তোমাৰ লাগি আৰু গাইছ এইফালে যাওক পূৰা যোৰহাট মানে পূৰা ঠাণ্ডা হৈ যায় মৰ্ণিং টাইমত চ' এইফালে ভিউটো দেখাইছোঁ অলপ পূৰা মানে মানুহ চানুহ ইমান নাই আৰু গাড়ী চাড়ীবিলাকৰ বহুত কম চব মানে দেখুৱাইছোঁ অলপ পূৰা একদম যোৰহাট ঠাণ্ডা হৈ আছে চাওক এইফালে পূৰা একদম মজা হৈছে এতিয়া আমি মানে কি হ'ল বিশাল মাৰ্কেটটো মানে পাৰ হৈ গুচি আহিলোঁ আৰু এইফালে যাওক পূৰা একদম মানে যোৰহাট পূৰা ঠাণ্ডা হৈ আছে মৰ্ণিং টাইম পূৰা আল্টিমেট হৈ আছে মানে কি হ'লে এনেকুৱা টাইমততো মানে চাবলৈ মজা লাগে মানে ভিউটো মানে কি হ'ল ধুনীয়াকৈ পূৰা গাড়ী চাড়ীবিলাকৰ কম আৰু মানে প্ৰাইচ মানে কি হ'ল বিশাল মাৰ্কেটৰ ওচৰত অলপ সময় ৰখি ল'লোঁ আৰু তাত ৰখি মেলি মানে পানী চানী অলপ খাই ল'লোঁ আৰু চ' তেনেকৈ ৰখা নাই তো আগতে ৰখা আৰু চ' এতিয়া মানে কি হ'ল লগৰকেইটা ক'লে বৰুৱা চাৰিআলি পৰা আহোঁগৈ বুলি আৰু চ' গাইছ যেতিয়া মানে আমি বৰুৱা চাৰিআলিটো পামগৈ চ' আপোনালোকক দেখাই দিম পূৰা বঢ়িয়াকৈ আৰু পূৰা ভিউ মজা লাগিছে আৰু পেলাই হুইলি মাৰিলে চ' এটা মানে আৰু বৰুৱা চাৰিআলিত পামগৈ এতিয়া অলপ আছে গাইছ এইটো চাওক পূৰা যোৰহাট বৰুৱা চাৰিআলিত পাই গ'লোহি এইফালে এটা বজাৰ বহিছে আকৌ এইফালে ফুটপাথত পূৰা কাপোৰ বিকি আছে চ' এতিয়া আমি বৰুৱা চাৰিআলিত আছোঁ আৰু চ' এইফালে ভিউ চাওক গাড়ী মানে অলপ বাঢ়ি থাকে আৰু ভিৰটো এনেকৈ লগৰখিনি আছে আৰু আল্টিমেট পূৰা মজা মানে চাওক গাইছ আৰু চ' গাইছ ইয়াত মানে কি হ'ল বৰুৱা চাৰিআলিত মানে এনেকৈ ওপৰলৈ উঠা জেগা এডোখৰ আছে মানে এনেই আৰু চ' প্লেচ মানে ফটো চটো মই আৰু চ' গাইছ এতিয়া আমি ইয়াত উঠি দিলোঁ পূৰা বঢ়িয়াকৈ চ' ওপৰৰ পৰা মানে আপোনালোকক ভিউ দেখুৱাম
চ' গাইছ পূৰা উঠিম পূৰা মোবাইল গৈ আছোঁ এণ্ড চ' এইফালে পূৰা লেতেৰা হৈ আছে মানে চ' বাট একো নাই এনেই ভিউটো দেখাই দিব পাৰিম আপোনালোকক এনেফালে চাওক তলৰ ৰাস্তাটো আছে আৰু আমি এতিয়া ওপৰত উঠি গ'লোঁ সেইটো ৰাস্তাটো চাওক এণ্ড আমি ওপৰত উঠি গ'লোঁ আৰু এইফালে গাড়ী চাই আছে এণ্ড চ' এতিয়া আমি নামি যাম তললৈ আৰু যিমান যি পাওঁ দেখুৱাম আৰু সেইফালে আমাৰ ষ্টাণ্টমেনটো এইটো চমিয়ন ত' এইফালে মিনটো চিনাকি হ'ল চিনাকি কৰি দিছোঁ আৰু বিদ্যুৎ বিদ্যুৎ এইটো বিদ্যুতে কিবাকিবি দেখুৱাই আছে বোলে আৰু আগত ষ্টেচনত ত' নামিম এতিয়া এইফালে আৰু আগত যাওঁ কি দেখোঁ এইফালে ওপৰফালৰ পৰা চ' অলপ ভিউটো দেখুৱাইছোঁ অলপ এইফালে চাওক ধুনীয়াকৈ পূৰা তলত গাড়ী চাড়ী গৈছে আৰু আগত সেইটো চাওক মানে বৰুৱা চাইডটো এইটো এণ্ড চ' গাইছ এতিয়া আমি এইফালে কোৰ্ট ফিল্ডৰ ৰাস্তাটোৰ ফালে সোমাই গ'লোঁ আৰু এতিয়া আমি মানে JB কলেজৰ ফ্ৰণ্টত ৰখি আছোঁ আৰু চ' এইফালে যাওক JB কলেজখন এইফালে দেখিছে এতিয়া আমি মানে ইয়াত ৰখি আছোঁ কোৰ্ট ফিল্ডৰ ওচৰত আৰু চ' ইয়াত আমি অলপ সময় ৰখি পানী চানী অলপ খাই লৈছোঁ ধুনীয়াকৈ এণ্ড চ' আমি এতিয়া সোনকালে ইয়াৰ পৰা ওলাই দিম আৰু এতিয়া চ' চিধা ঘৰ যাম এণ্ড ব'লক দেখুৱাই আছোঁ আগলৈ আকৌ কিবাকিবি ধুনীয়াকৈ চ' আৰু গাইছ এইফালে আমি ৰখি দিলোঁ অলপ মানে কোৰ্ট ফিল্ডৰ ওচৰত যোনখন পাৰ্ক আছে ইয়াত ৰখি দিলোঁ আৰু চ' এইফালে চব প্লেনখন পূৰা বঢ়িয়াকৈ থৈছে আৰু চ' এখন মানে পাৰ্ক আছিলে আগতে চ' এতিয়া মানে ইমানকৈ খোলা খুলি নকৰে আমি এইফালে পূৰা ৰখি গ'লোঁ চাইকেল ৰাইডাৰকেইটা এণ্ড চ' এইফালে দেখুৱাম অলপ পাৰ্কখনৰ ভিউটো চ' এইফালে মানে কি ভিতৰত সোমাবলৈ এতিয়া নিদিয়ে আৰু যদি সোমাবলৈ দিয়া হ'লে তো আপোনালোকক ধুনীয়াকৈ দেখুৱাব পাৰিলোঁহেঁতেন চ' এনেই অলপ দেখুৱাইছোঁ বঢ়িয়া চব গাইছ পূৰা প্লেন থৈছে এইফালে এইফালে আগলৈ আৰু কিবাকিবি এইবিলাক আছে আৰু ইমানকৈ আৰু চ' এনেই এইফালে আহিলোঁ অলপ দেখুৱাই দিলোঁ আপোনালোকৰ তো ইয়াৰ পৰা এতিয়া বঢ়িয়াকৈ ওলাই দিওঁ আমি বোলে চাওক গাইছ পূৰা লং হুইলি অ' মেন পূৰা খাতৰা লাগিছে বে আল্টিমেট ব্ৰ' গোটা লং হুইলি গাড়ী চাড়ী মতলব নাই লং হুইলি লাগিব সমীৰণ বাট একো নাই চ' আমি কি হ'ল মানে যোৰহাটৰ পৰা আছোঁ ন চ' পূৰা ভাগৰ লাগি আহিছে মানে আৰু কি ক'ম গাইছ পূৰা ফাটি গৈছে আজি ৰ'দ যোনটো দিছে এণ্ড বাট একো নাই পূৰা চ' মাজে ই দেখুৱাই যাব হুইলি এনেকৈ আপোনালোকে পূৰা ধুনীয়াকৈ চাই থাকক আৰু চব গাইছ ৰ'দ মানে যিটো দিছে পূৰা ফাটি গৈছে কি কম বে আৰু পিছত এইকেইটা আহি আছে এণ্ড চ' এতিয়া আমি মইনি পামগৈ বেছি টকা নাই পূৰা আহি আছোঁ আৰু এখন এইফালে চব ভিউ এণ্ড চ' ব'লক আগত পূৰা বঢ়িয়াকৈ লগ পাই আছোঁ চ' গাইছ এতিয়া আমি তাৰপৰা ওলাই দিলোঁ তাৰপৰা মানে কি হ'ল আগত মানে ধাবা এখনত সোমালোঁ ত' তাত সোমাই অলপ কিবাকিবি খাই ল'লোঁ ত' ৰাতিপুৱাৰ পৰা মানে একো নাই খোৱা এণ্ড তাত সোমাই এতিয়া এইফালে চন্দিনা মই পূৰা বঢ়িয়াকৈ আহি আছোঁ এণ্ড মানে কি হ'ল বিদ্যুৎহেঁতি মানে আগত গ'লগৈ আৰু চ' সিহঁতক এতিয়া আমি লগ পোৱাগৈ নাই সিহঁতি কিমান আগত গ'লগৈ ঠিকান নাই আৰু এতিয়া আমি এইফালে চমিয়ন মই দুটা আহি আছোঁ বোলে দাদা মানে ষ্টাণ্টমেনটো এণ্ড পূৰা বঢ়িয়াকৈ যাওঁ আৰু চ' এতিয়া মানে দুটামান হুইলি মাৰিব চ' চাওক আপোনালোকে গাইছ হুইলি পূৰা লং হুইলি লাগিব দেই চমিয়ন লং হুইলি এণ্ড গাইছ এইফালে পূৰা বঢ়িয়াকৈ মানে কি হ'ল এইফালে চব মেইন ৰাস্তাত মানে বেয়া হয় কাৰণ তো গাড়ী চাড়ীবিলাক আহি যায় ন মেইন চ' সেইকাৰণে অলপ বেয়া হয় আৰু চ' উঠনি যাওঁতো আৰ্মি গাড়ীবিলাক লগ পাইছিলোঁ এণ্ড চ' এতিয়া আহি যাওঁতো পূৰা বঢ়িয়াকৈ লগ পাই আহিছোঁ আৰ্মি গাড়ীবিলাক সেইবিলাক চব পূৰা মানে পূৰা গৈ আছে মনটো ভাল লাগি গৈছে পূৰা দেখি মানে পূৰা গাড়ী আহি আছে মানে ভাবিছিলোঁ মানে এটা আগত হুইলি এটা মাৰিব বুলি লং হুইলি এণ্ড কি হ'ল ইয়াত বাট মানে গাড়ী চাড়ীবিলাক সৰহকৈ আহি যায় অলপ দিগদাৰ আৰু চ' এইকেইটা বিদ্যুৎ ইয়াত ৰখি আছে এণ্ড সিহঁতক এতিয়া বঢ়িয়াকৈ লগ পালোঁ নাই কিবাকিবি খালি নেকি হ'ব আৰু এতিয়া ফাইনেলি সিহঁতক ধুনীয়াকৈ লগ পাই গ'লোঁ এণ্ড তো এতিয়া আগত যাওঁ পূৰা বঢ়িয়াকৈ আৰু চ' ইয়াক আৰু কেইটামান মানে হুইলি মাৰিবলৈ কৈছোঁ আৰু যদি গাড়ী চাড়ী এইবিলাক নাহে চ' তেতিয়া সি মাৰিব দুটামান এণ্ড তো চাওক ভিডিঅ'টো পূৰা মজাকৈ এই মজা ভাই আহি থাক পূৰা বম গৈ থাক লং লাগিব আৰু গাইছ এইফালে আমাৰ ল'ৰাখিনি পূৰা মানে আজি গৰমত ফাটি গৈছে এণ্ড চব এইফালে বহি আছে বিদ্যুৎ কি ভাঙৰ লাগিছে নি চব এইফালে ৰাখি যায় মাৰি দে আকৌ মাৰি দে অ' গাইছ হুইলি আল্টিমেট গৈ থাক লং হুইলি লাগিব মজা গৈ থাক আহ যা কিমান দূৰ পাৰিবি গৈ থাক এই মজা এণ্ড চ' গাইছ এইফালে চাওক হুইলি মাৰিব এতিয়া এইটো হুইলি যাওক পূৰা আল্টিমেট গাইছ পূৰা গৈ থাক লং হুইলি মাৰ অ' হুইলি কেছ
দুখ পালি নেকি ঐ তো গাইজ ভিডিঅ'টো আজি ইমানটো এণ্ড কৰিছোঁ আৰু আপোনালোকে কেনেকুৱা কিবা এটা কমেণ্ট কৰি জনাব আৰু এনেই আজি মানে মৰ্ণিং ৰাস্তা এনেই মাৰি দিলোঁ আৰু এণ্ড গাইজ এতিয়া আমি ইয়াত অকণমান সময় ৰখি লওঁ মানে ৰ'দটো পূৰা দিছে ত' আমি অলপ সময় ইয়াত ৰখি লওঁ আৰু কেনেকুৱা কিবা এটা কমেণ্ট কৰি জনাব আৰু তো 15 আগষ্ট আহিছে তো 15 আগষ্টত মানে এটা ৰাইড কৰিম বুলি ভাবিছোঁ আৰু গ'লেতো আপোনালোকক দেখুৱামেই এণ্ড মানে চ' গাইজ কেনেকুৱা কিবা আৰু কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইব কৰি দিব আৰু চ' বাই বাই নেক্সট ব্লগত লগ পাই